এসপ্তাহৰ পৰা আমি ফ্লাড ৰিলিফৰ কাম কৰি গৈ আছোঁ। আজি হৈছে আমাৰ 7 নম্বৰটো দিন। আছোহি খোৱাং অঞ্চলৰ এখন গাঁৱত। গাঁৱৰ পৰিস্থিতি দেখা পাইছে যদি চাই গোটেই ঘৰবিলাক ডুব খাই আছে। এই নাওখন দি যে আমি গৈ আছোঁ এয়া এটা পদূলি হয়, মেইন আলি হয় আচলতে। আৰু সেই আলিটোত দেখা পাইছেনে পানীৰ লেভেলটো ক'লৈকে হৈ আছে। সেই ঘৰবিলাক চাওক, সেই ঘৰবিলাক কেনেকৈ ডুব খাই আছে। এয়া মাত্ৰ এটা অঞ্চল, তেনেকৈ বহুতকেইটা অঞ্চল আছে, মানে ইয়াত প্ৰভাৱ বহুত বেছি পৰিছে। এইটো ছাইডত ক'লৈকে পানীটো লেভেলটো আছে। এতিয়া মানে এই অঞ্চলটোত কি হৈছে, এতিয়া বেলেগ বেলেগ অঞ্চলত পানীৰ লেভেলটো কমিছে, এই অঞ্চলত পানীৰ লেভেলটো বাঢ়ি বাঢ়ি গৈ আছে। কালি ৰাতি আমি যেতিয়া কাম কৰি আছিলোঁ তেতিয়া সেই সময়ত মানুহবিলাকে ঘৰ বাহিৰৰ পৰা ৰাস্তা কাষলৈ আহি আছিলে। এনেকুৱা পৰিস্থিতি আমি পাইছিলোঁ তেওঁলোকক। ফ্লাড ৰিলিফৰ কাৰণে আমি যি পাৰিছোঁ প্ৰভাইড কৰিব চেষ্টা কৰিছোঁ, কিন্তু দুটামান বস্তু আমি এক্সট্ৰাকৈ নতুনকৈ এড কৰিছোঁ আচলতে। সেয়া হৈছে চেনিটাৰী পেডছ, খুবেই প্ৰয়োজনীয় হয়। সেইকাৰণে আমি এই পেডছবিলাক প্ৰভাইড কৰিছোঁ। কেইঘৰমান আছে ভিতৰত সোমাই আছে, আচলতে ঘৰ যাব পৰা নাই, সেইকাৰণে আমি তেওঁলোকৰ ঘৰলৈকে আহিলোঁ। দেখা পাইছে ন, এয়া ঘৰ, আৰু চাই লওঁ এইবিলাক গোটেই চকী টকী মানে খতম আৰু, এইটো বন্ধ হৈ আছে, দেখা পৰা নাই। এইটো এটা ৰেলৱে ট্ৰেক হয়, দেখিছে না? এই ৰেলৱে লাইনৰ কাষে কাষে দুইটা পাৰতে এইফালে টেণ্ট তেনেকৈ টেণ্ট পাৰি এতিয়া মানুহবিলাক থাকিবলগীয়া হৈছে, কাৰণ ঘৰবিলাক দেখা পাইছে এই পাৰটো ডুব খাই গ'ল, এই পাৰটো সম্পূৰ্ণকৈ ডুব খাই গ'ল, পূৰা সম্পূৰ্ণকৈ ডুব খাই গৈছে। এইবিলাক অলপ বাকী আছে। তো এয়া অৱস্থা হৈ আছে বৰ্তমান খোৱাং অঞ্চলত। এইটো জাষ্ট আমি এটা পাৰ্ট দেখাই গৈ আছোঁ, যিমানবিলাক গাঁৱত আমি বৰ্তমান গৈ আছোঁ। একদম ওচৰৰ পৰা হয় দেখোন। ৰাতি টোপনি ভাঙে নাই? টোপনি নাহে, কিন্তু ট্ৰেইনবোৰ ইয়াত শ্ল' হৈ দিছে। 30-40ত যাবলৈ দিছে, মানে এটা লিমিট বান্ধি দিছে। যিসকলে বিছনা আনিব পাৰিছে তেওঁলোকে বিছনা ব্যৱহাৰ কৰিছে, যিসকলে নাই পৰা তেওঁলোকে এনেকৈ ধৰি লওক এখন চাং বনাই লৈছে টিংপাত দি পেলাই, আৰু এইফালে ত্ৰিপাল দি পেলাই। তো এনেকৈ ৰেল লাইনৰ কিনাৰে ধন্যবাদ দাদা, ইমান দূৰ আপুনি নাই দাদাহঁতে লগ লাগি দিছে কাৰণে পাৰিছে। বহুত ধন্যবাদ থাকিল। না ভংগজ দা, এতিয়া যোনখন গাঁৱৰ পৰা আহিলোঁ, এই গাঁওখনৰ পৰা হাইৱেটোলৈকে ধুনীয়াকৈ দেখা পাই চাওক, সেইটো হৈছে হাইৱে। এই গাঁৱৰ পৰা বহুত মানুহ এতিয়া সেই হাইৱেটোত আছেগৈ, বা বহুত মানুহ বেলেগ বেলেগ গাঁৱৰ পৰা সেই হাইৱেত আছেগৈ আচলতে টেণ্ট পাৰি। এতিয়া এই যে নাৱেদি আমি পাৰ হৈ গৈছোঁ, খুবেই দ। ইয়াত যদি এবাৰ পৰোঁ, মইতো সাঁতুৰিব নাজানো, ইয়াত যদি এবাৰ পৰোঁ দিগদাৰ আছে মানে তাতে খতম আৰু। বহুত ৰিস্ক লৈ পেলাই মানুহে অহা যোৱা কৰি আছে, নিজৰ ঘৰৰ প্ৰয়োজনীয় বস্তুবোৰ এনেকৈ অনা নিয়া কৰিছে। সেইটো এটা ৰিস্ক ফেক্টৰ আছে। আৰু লগতে এয়াই আৰু কি কৰিব, প্ৰকৃতিৰ খেল। এতিয়া মানুহে কষ্ট পাইছে আৰু বহুত বেছি কষ্ট পাইছে, যিমানখিনি দেখিলোঁ বহুত বেছি কষ্ট পাইছে বুলি ক'ম। এতিয়া আৰু কিছুমান বস্তু যোনখিনি মই কেমেৰাৰ আগত দেখাব নোৱাৰোঁ, সেয়া হৈছে যে প্ৰায় 50টা ওচৰা-ওচৰি গৰু মৰি আছে, হাঁহ কুকুৰা আদি কৰি সেইবিলাক মৰিছে। মানে বহুত অনিষ্ট বহুত হৈছে। যেনেকৈ খেতিতো অনিষ্ট হৈছে। সেইবিলাকৰ মানে এতিয়া জীৱ জন্তুৰ ক্ষেত্ৰতে বহুত মানে লোকচান হৈছে এই অঞ্চলটোৰ পৰা আদি কৰি। যিসকল মানে য'তে হওক লাগিলে, গোটেই অসমৰ কথাই কৈছোঁ, মানে চবৰে হৈছে এই বস্তুটো। কিন্তু সেই গৰু যে মৰিছে সেইবিলাক আমি দেখাব নোৱাৰোঁ। এইটো এতিয়া কিছুমান গৰু ফচিও আছে, সেই ফচি থকা গৰুখিনি খিনাই গৈছে। সেইকাৰণে তাৰ খোৱা ব্যৱস্থাটো মানে চাওঁ কি কৰিব পৰা যায়, আমি তাকে কথা পাতিব লাগিব সেইটো ক্ষেত্ৰত। আৰু এতিয়া 5 নম্বৰ আৰু 6 নম্বৰ দিনটোত আমি যোনকেইটা অঞ্চলত গৈছিলোঁ তাৰ অৱস্থাটো আপোনালোকে এবাৰ চাই লওক। আৰু এয়া হৈছে 5 নম্বৰটো দিন। আৰু 5 নম্বৰ দিনত আমি যেনেকৈ 4 দিন ধৰি কাম কৰি গৈ আহিছিলোঁ, সেই কামখিনিকে আকৌ আগবঢ়াইছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ টেঙাখাটত। আৰু লগতে আছে ডক্টৰ দীপক তাছা আৰু তেখেতৰ টীম। আৰু তেখেতলোকৰ ছাৰ্ভিচবোৰ প্ৰভাইড কৰিছে যিসকলৰ বেমাৰ হৈ আছে বা কিবা যদি অসুবিধা পাইছে। তো এনেকৈ আমি এটা টীম বনি পেলাই আমাৰ ছাৰ্ভিচবোৰ আগবঢ়াই গৈ আছোঁ। ৰাতি হৈ যাব চাগে কৰোঁতে, কিন্তু তেনেকৈ গোটেই আমাৰ 5 নম্বৰ দিনটো আগবাঢ়ি গৈ আছে। গৰম হৈছে, খাই ভাল পাব। আমাৰ 6 নম্বৰটো দিন হয় আজি, আৰু আৰম্ভণি সন্ধিয়াৰ পৰা কৰিছোঁ। আৰু এই যোনটো লোকেশ্যন এয়া হৈছে খোৱাং, আৰু এই খোৱাঙৰ পৰিস্থিতি বহুত বেয়া হৈ আছে। এইফালে যদি চাই আপোনালোকে দেখিছে নহয়, বানপানীৰ লেভেলটো ক'লৈকে আছে। যদি একদম আৰম্ভণিৰ পৰা দেখাওঁ, অকল টেণ্ট গোটেই হাইৱেটো চাই লওক, এমূৰৰ পৰা ইমূৰলৈকে গোটেই টেণ্ট। তেওঁলোকৰ চবৰ ঘৰে ডুবি আছে আৰু মানে বানপানীত অনিষ্ট হৈ গ'ল। বেমাৰী আছে গৈ মেডিকেলত, আমাৰ হৈছে এনেকুৱা শাস্তি, উপায় নাইকিয়া হৈছে। বহুত অসুবিধাত আছোঁ। আকৌ দেউতাক আছে গৈ মেডিকেলত, গা ভাল নাই, তেজ দিবলগীয়া হৈছে। তেজ আজি 5 বটল দিছে,
আজি বেমাৰী ছুটিও দি দিছে সেনেকুৱা অসুবিধাত আছোঁ আৰু মানে নমৰি জীয়াই আছোঁ মোৰ মানুহ আহে দুখ লাগে চব আকৌ কান্দোতেই দিন যায় এনেকুৱা দুখত আছোঁ কি কৰিম আৰু কণমানি 4টা 5টা আছে গোটেই 5টাই বসন্ত বেছি আনিব যি পাৰিছোঁ দিছোঁ এনেই আমিতো ব্যক্তিগত হয় আৰু আমাৰ প্ৰথম ট্ৰিপটো শেষ হ'ল এতিয়া আমি ছেকেণ্ড ট্ৰিপলৈ আকৌ আগবাঢ়ি গৈছোঁ চাই লওক গোটেই টিমটো আমি গোটেইবোৰ এতিয়া লগ ভাগ লাগি পেলাই আকৌ পেকিং কৰাত লাগি গৈছোঁ এতিয়া আৰু এটা অঞ্চলত যাব লাগিব আৰু লাইট যিহেতু নাই লাইটৰ ব্যৱস্থা চাওক সেইফালে গাড়ীখন এনেকৈ জ্বলাই লৈ আহিছে দেই আৰু এনেকৈ কামখিনি কৰি আছে এইফালে কুকজন আছে বাৰু পংকজ দা এঘৰ আছে ন মানুহ কেইজন আজিৰ ব্লগটোৰ জৰিয়তে আমি যে ফ্লাড ৰিলিফত কাম কৰিছোঁ সেইটো দেখাবলৈ মই বিচৰা নাই মানে এই ফ্লাড হ'লে কিমান যে প্ৰভাৱ পৰে কি অৱস্থাত যে মানুহে থাকিবলগীয়া হয় সেই মেছেজটোহে দিবলৈ বিচাৰিছোঁ তেনেকৈ বহুতে কাম কৰি গৈ আছে আৰু তেওঁলোকক বহুত বেছি ধন্যবাদ ৰিয়েকশ্যন নহ'বলৈ এভিলিন বুলি ক'ব এতিয়া অসমৰ বিভিন্ন জেগাত বিভিন্ন অঞ্চলত বানপানী হৈ আছে বহুত মানুহে কষ্ট পাইছে আমি আমাৰ ফালৰ পৰা সামান্য কিবা এটা চেষ্টা কৰিছোঁ আৰু এই চেষ্টাত ক'ৰবাত নহয় ক'ৰবাত আমি চাগে পিছ পৰিছোঁ কাৰোবাক যদি আমি দিব পাৰিব লাগিছিল বেছিকৈ আমি দিব পৰা নাই তথাপিতো আমি যি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ মই নিজেও দুখিত যে মই বহুত অঞ্চলত যাব লাগিছিল কিন্তু মই যাব পৰা নাই তথাপিতো আমি চেষ্টা কৰিম আৰু অঞ্চলত যাবলৈ আৰু যি পাৰিম আমি কৰিবলৈ তেনেকৈ আমাৰ কামবিলাক আমি আগবঢ়াই থাকিম আৰু তেনেকৈ আমাৰ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে আমি যি পাৰিম এই বানপানী হোৱাৰ সময়ত আমি চেষ্টা কৰি যাম এয়া হৈছিল আমাৰ 7 নম্বৰ দিন আৰু এই দিন সম্পূৰ্ণ হ'ল কি দিব পাৰিলোঁ কি নোৱাৰিলোঁ আমি নাজানো কিন্তু যিসকলে সহযোগ কৰিলে তেওঁলোকলৈ ধন্যবাদ থাকিল দাদাহঁতলৈ ধন্যবাদ থাকিল তেওঁলোকে আগবাঢ়ি অহাৰ বাবে গোটেই প্ৰজেক্টটো আমি যিহেতু লগতে কৰিছোঁ সেইকাৰণে সকলোলৈ আকৌ এবাৰ ধন্যবাদ আৰু যিসকলে নিজাববীয়াকৈ নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ অঞ্চলত কাম কৰি আছে তেওঁলোকলৈও বহুত বেছি ধন্যবাদ থাকিল দিয়ক আকৌ লগ পাম মোৰ 8 নম্বৰ দিনত বা 10 নম্বৰ দিনত সমাপ্ত কৰি দিছোঁ সদায় দৰে সুবিধাজনক স্মাইল কৰি প্ৰদীপ মই সময় গৈ চাইনিং অফ